নমস্কাৰ, মই Dr.Rosy দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কোনোবাই যদি দাঁত উঠাব বিচাৰিছে, দাঁত সৰাব বিচাৰিছে, নাইবা অলৰেডি দাঁত উঠাই আহিলে আৰু 1 বা 2 দিন হৈছে, বা আপুনি যদি দাঁত উঠাব মানে বিচাৰি আছে, তেতিয়াহ'লে কি কৰিলে, দাঁত উঠোৱাৰ পাছত কি কৰিলে সাধাৰণতে আপোনাৰ দাঁত উঠোৱা ঠাইটুকুৰা, ঘাঁ টুকুৰা সোনকালে শুকাব আৰু সোনকালে একেবাৰে আলুটো সমান হৈ যাব, তাৰে বিষয়ে আজিৰ ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। গতিকে যদিহে জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া বলক, আপোনাৰ ওপৰৰ তলৰ ৰাইট লেফ্ট যিকোনো ঠাইৰে যদি দাঁত উঠায় বা সন্মুখৰ যিকোনো ঠাইৰে যদি দাঁত উঠায়, তেতিয়াহ'লে উঠোৱাৰ জাষ্ট পিছতে আপোনাক ডক্টৰে এটুকুৰা কটন ইয়াত য'ৰ পৰা দাঁত উঠাইছে তাতে প্ৰেছ কৰি ৰাখিবলৈ দিয়ে, আৰু সেই কটন টুকুৰা প্ৰায় 45 মিনিটৰ পৰা 60 মিনিট, মানে প্ৰায় 45 মিনিটৰ পৰা 1 ঘণ্টালৈকে আপোনাৰ মুখত দবাই বন্ধ কৰি জোৰকৈ কামুৰি থাকিবলৈ দিয়ে। আৰু তাৰ পাছতে আপোনাক কি কয়, যিটো ঠাণ্ডা বস্তু খাবলৈ দিয়ে, আৰু ঠাণ্ডা বস্তুৰ লগতে যদি এটা টেবলেট দিয়ে যিটো আপোনাৰ তেজ ৰখিবৰ কাৰণে দিয়া হয়, আৰু কিছুমানৰ যদি খুব বেছি ব্লিডিং হয়, খুব বেছি তেজ ওলায়, তেতিয়াহ'লে ইনজেকশ্যনো দিয়া হয়। তো যিটো টেবলেট দিয়া হয়, সেই টেবলেটটো যদি আপোনাক আগতে খুৱাই লোৱা নহয় বা দাঁত উঠোৱাৰ পাছত তাতে আপোনাৰ হস্পিটেলত দিয়া নহয়, তেতিয়াহ'লে আপোনাক ঘৰত গৈ পেলাই যেতিয়া কটন টুকুৰা 1 ঘণ্টাৰ পিছত পেলাই দিব, তেতিয়া আপোনাক সেই দৰৱটো খাবলৈ দিয়া হয়। তাৰ পাছত সেই দিনৰ পৰা প্ৰায় মানে যিটো দিন 72 ঘণ্টাৰ ভিতৰত, 36ৰ পৰা 72 ঘণ্টাৰ ভিতৰত আপোনাৰ কি হয়, কোনো ধৰণৰ গৰম বস্তু নাখালে আপোনাৰ ঘাঁ টুকুৰা সোনকালে শুকাবলৈ সুবিধা পায়। আৰু যিটো ছাইডে আপুনি দাঁত উঠাইছে সেই ঠাইটুকুৰাত যদিহে আপুনি ব্ৰাছ কৰিছে, তেতিয়াহ'লে একদম জোৰকৈ ব্ৰাছ নকৰিব, আৰামছে লাহেকৈ কৰিব। আৰু কি কয়, যি খালেও লাহেকৈ আৰামছে মুখখন চাফা কৰিব ঠাণ্ডা পানী দি। আৰু যিটো ছাইডে আপোনাৰ দাঁত উঠোৱা হৈছে সেই দাঁত ছাইডেৰে আপুনি পৰাপক্ষত নাখালে আপোনাৰ বেছি সোনকালে ঘাঁ টুকুৰা শুকাব। তাৰপাছত দাঁত উঠোৱাৰ পাছত আপুনি লিকুইড ডায়েট ল'লে খুব বেছিয়ে ভাল, কাৰণ চুবালে মানে কি হ'ব, আপোনাৰ বাৰে বাৰে যদি আপুনি নৰ্মেলি খানা চুবোৱাৰ নিচিনা যদি চুবাই থাকে, তেতিয়াহ'লে আপোনাৰ বিষ হ'ব পাৰে, বা খাদ্যবস্তু খাওঁতে কেতিয়াবা কোনোবা পাকত আপোনাৰ তাতে ফচিব পাৰে। তো সেইকাৰণে লিকুইড ডায়েট যিটো গিলিব পৰা, খিচিৰি, দালিয়া তেনেকুৱা ধৰণৰ, বা ডাঠকৈ দাইল বনাই লৈ পেলাই আপুনি ধুনীয়াকৈ মানে লিকুইড ডায়েট ল'ব লাগে। তাৰপাছত যদিহে আপুনি বিড়ি, চিগাৰেট, চাদা এইবিলাক খায়, তেতিয়াহ'লে অন্ততঃ 3-4 দিন খাব নালাগে, যাতে আপোনাৰ ঘাঁ টুকুৰা সোনকালে শুকায়। আৰু যদিহে আপুনি ড্ৰিংকছ কৰে ৰেগুলাৰ বেচিছত, তেতিয়াহ'লে মদো খাব নালাগে, ড্ৰিংকছ কৰিব নালাগে, যাতে আপোনাৰ কি হয়, ঘাঁ টুকুৰা সোনকালে শুকায়। তাৰপাছত যদিহে আপুনি কি কৰে, মেডিচিন খাব নোৱাৰে, তেতিয়াও আপুনি এণ্টিবায়'টিক, এটলিষ্ট ডক্টৰে যি মেডিচিন আপোনাক প্ৰেছক্ৰাইব কৰিছে, এটলিষ্ট এণ্টিবায়'টিকটো আপুনি খোৱাটো একেবাৰে মেণ্ডেটৰী, কাৰণ আপোনাৰ ঘাঁ টুকুৰা সোনকালে তেতিয়াহে শুকাব। যদিহে আপুনি এণ্টিবায়'টিক নলয়, তেতিয়াহ'লে আপোনাৰ ঘাঁ টুকুৰা শুকাবলৈ বহুত বেছি টাইম লাগিব। আৰু কি হয়, প্ৰায় এদিনৰ পিছত, প্ৰায় আপোনাৰ 24 ঘণ্টাৰ পাছত, যিদিনা দাঁত উঠাইছে তাৰ পাছদিনাখন আপুনি কুহুমীয়া গৰম পানী নিমখ দি পেলাই দিনত যিমানবাৰ পাৰে, দিনত এটলিষ্ট 3-4 বাৰ, আৰু পাৰিলেতো 7-8 বাৰ কৰিলে খুবেই বেছি ভাল। তেনেকৈ যদি আপুনি কুহুমীয়া পানীত নিমখ মিলাই পেলাই কুলকুলি কৰে, তেতিয়াহ'লে আপোনাৰ ঘাঁ টুকুৰা খুব সোনকালে শুকাব। তাৰপাছত 24 ঘণ্টালৈকে আপুনি থু নেপেলাব। আপোনাৰ যদি থু পেলাওঁ লাগিছে, আপুনি মুখৰ মানে গিলিব পৰা নাই থুখিনি, তেতিয়াহ'লে লাহেকৈ এনেকৈ অকল জাষ্ট থুখিনি মুখৰ পৰা উলিয়াই দিব, কিন্তু জোৰকৈ থু কৈ পেলাই থু পেলাই নাথাকিব। যিমান পাৰে মুখখন চাফা কৰি ল'ব, এবাৰ ধুনীয়াকৈ কুলকুলি কৰি পেলাই লাহেকৈ হালকা মুখখন চাফা কৰিব, কুলকুলি নকৰিব 24 ঘণ্টালৈকে। মুখখন চাফা কৰাৰ পাছত থুখিনি আৰামছে গিলি থাকিব, আৰু যদি গিলিব নোৱাৰে, তেতিয়াহ'লে লাহেকৈ মুখৰ পৰা জাষ্ট উলিয়াই দিব, থু কৰি পেলাই থু নেপেলাব। কাৰণ যদিহে আপুনি জোৰকৈ থু পেলায়, তেতিয়াহ'লে আকৌ তেজ ওলোৱাৰ, ব্লিডিং হোৱাৰ এটা সম্ভাৱনা থাকে, আৰু যদি বাৰে বাৰে থু পেলাই থাকে, তেতিয়াহ'লে ঘাঁ টুকুৰা শুকাবলৈ খুব বেছি সময় লাগে, আৰু এটা প্ৰব্লেমো হ'ব পাৰে, ড্ৰাই চকেট নামৰ এটা প্ৰব্লেম হ'ব পাৰে। তো সেইকাৰণে আপুনি যিমান পাৰে দাঁত উঠোৱাৰ পাছত, কপাহটো পেলোৱাৰ পাছত মুখখন এবাৰ ধুনীয়াকৈ পানীয়েদি এনেকৈ কৰি পেলাই চাফা কৰি ল'ব, তাৰপাছত ধুনীয়াকৈ থুখিনি গিলি থাকিব। এইকেইটা কাম যদি আপুনি কৰে, তেতিয়াহ'লে আপোনাৰ ঘাঁ টুকুৰা খুব সোনকালে শুকাব, আৰু আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু বাকী যদি আপোনাৰ কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আপুনি আপোনাৰ ডক্টৰৰ লগত কনচাল্ট কৰিব, আৰু তেওঁৰ পৰামৰ্শ ল'ব, আৰু তেওঁৰ পৰামৰ্শ অনুসৰি তেওঁ যিখিনি কৰিবলৈ দিয়ে সেইখিনি কৰিলে আপোনাৰ ঘাঁ টুকুৰা সোনকালে শুকাব, আৰু আকৌ আপুনি নতুন দাঁত সেই ঠাইটুকুৰাত লগাব পাৰিব।
এতিয়া হয়তো আপোনালোকে বুজি পালে যে দাঁত উঠোৱাৰ পাছত কি কৰিব লাগিব, কি মানি চলিলে আপোনাৰ ঘাঁ টুকুৰা সোনকালে শুকাব। আৰু যদি শেষৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰক শ্বেয়াৰ কৰি দিব, কাৰণ এদিন নহয় এদিন হয়তো আপোনালোক সকলোৰে দাঁত উঠাবলগীয়া হ'ব পাৰে, যিকোনো কাৰণতেই নহওক। আপোনাৰ দাঁত পোকে খোৱাৰ ফলত হওক, নাইবা পাইৰিয়া হোৱাৰ ফলত, নাইবা দাঁতটো শিলি যোৱাৰ ফলত, নাইবা বয়স যেতিয়া বাঢ়ি যায় তেতিয়াহ'লে আমাৰ দাঁতবিলাক এনেও কি হয়, দাঁতৰ যি আলুটোৱে দাঁতটোক ধৰি ৰখা ক্ষমতাটো হেৰুৱাই পেলাই, তেতিয়া আমি দাঁতবিলাক এটা এটাকৈ উঠাবলগীয়া হয়। বা যিকোনো কাৰণতে আপোনাৰ যদি দাঁত উঠাবলগীয়া হয়, এইকেইটা কাৰণ মানি চলিলে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব আৰু ঘাঁ টুকুৰা সোনকালে শুকাব। তাৰপাছত আপুনি তাতে নতুন দাঁত লগাব পাৰিব। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। আপোনালোক সকলোৰে সুস্থ আৰু সবল শৰীৰৰ কামনাৰে শেষত ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।